এয়া দেখিছে আমাৰ মাজত উপস্থিত আছে পকাজৰা পঞ্চায়তৰ তামোলনি গাঁৱৰ বীৰেন চন্দ্ৰ ডাঙৰীয়া। গতিকে আপুনি আমাৰ জলসিঞ্চন বিভাগৰ পৰা এই আঁচনিখন পাই আপুনি কেনেধৰণে উপকৃত হৈছে কওকচোন। আঁচনিখন পাই নথৈ সুখী হৈছোঁ, যিহেতু এই জলসিঞ্চন বিভাগটো নথকা হ'লে এতিয়া আমি এইবিলাক শালি খেতি আমি নিশ্চয় কৰিব নোৱাৰিলোহেঁতেন। যিহেতু এতিয়া খৰাং বতৰ যদিও আমি এই ব্যৱস্থাটো থকাৰ কাৰণে চলাৰ ছিষ্টেমটো চৰকাৰৰ ফালৰ পৰা তথা আমাৰ মাজুলী জলসিঞ্চন বিভাগৰ পৰা দিয়াৰ কাৰণে আমি খেতি কৰিব পাৰিছোঁ। আৰু ইয়াৰ পিছত ভৱিষ্যতে আমি এইটো শস্য কমপ্লিট হোৱাৰ পিছত আমি ৰবি শস্য কৰিম বুলি ভাবিছোঁ। গতিকে আমি অসম চৰকাৰ তথা মাজুলী জিলাৰ জলসিঞ্চন বিভাগৰ বিষয়া মহোদয়সকললৈ আৰু সকলো কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আপুনি শালি খেতি কিমান বিঘা কৰিছে ইয়াতে? ইয়াত প্ৰায় অকল মোৰেই নহয়, হয়, ইয়াত প্ৰায় 50 বিঘামান খেতি আছে। আপুনি সময়মতে পানীটো আপুনি ব্যৱহাৰ কৰিব পাৰি আছে? নিশ্চয় পাৰিছোঁ। কণ্টিনিউ আমি সময়